আলোচনা বেলেগ নাই, আলোচনা হ'ল আমি বিজেপি, এজিপি, UPPL মিলি চিডলি সিটত মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয় কৰিব লাগে। তাৰ ওপৰত কেনেকৈ পন্থা হাতত ল'ব লাগে, কেনেকৈ আমি কাম কৰিব লাগিব আৰু সকলোৱে মিলিজুলি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আমাৰ প্ৰাৰ্থীক আমি বিপুল ভোটত জিকাম। কেণ্ডিডেটৰ নাম ঘোষণা কৰিব UPPL দলে সময় অনুযায়ী ঘোষণা কৰিব। BPPও যিহেতু তাতে প্ৰাৰ্থী আগবঢ়াব, গতিকে কিবা প্ৰত্যাহ্বান আহিব নেকি? মইতো নাভাবোঁ যে প্ৰত্যাহ্বান আছে, আৰু ইলেকশ্যনততো প্ৰত্যাহ্বান থাকিব। প্ৰত্যেকটো ইলেকশ্যনতে প্ৰত্যাহ্বান থাকে, যিকোনো ইলেকশ্যনে নহওক। প্ৰত্যাহ্বান নাথাকিলেতো ঘৰত বহি মানুহ ইলেকশ্যন জিকিব। আমাৰ কৰণীয় আমি কৰিব লাগিব, ৰাইজৰ ওচৰত যাব লাগিব, ভোট ভিক্ষা কৰিব লাগিব, আমি কৰা ভাল কামবোৰ ৰাইজক জনাব লাগিব, আৰু নতুন কি কাম কৰিম তাৰ প্ৰতিশ্ৰুতি দিব লাগিব। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো কাম হৈছে তাৰ ফলাফল ৰাইজে আমাক আশীৰ্বাদ দিব। যিটো ভাল কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব হৈছে, এই কামৰ ফল ভোট বাকচত EVM-ত আপোনালোকে চাবলৈ পাব। উপনিৰ্বাচনৰ 5টা হৈ আছে, কেইটা চিটত আপোনাৰ মিত্ৰজোঁটে জয়লাভ কৰিব? 5টাতে জয়লাভ কৰিব। উচ্চতম ন্যায়ালয়ে যিটো ভিত্তিবৰ্গ হিচাপে উচ্চতম ন্যায়ালয়ে এটা ৰায় দিলে, ৰায় দিয়াৰ পিছত আৰু তাৰ ওপৰত মন্তব্য দিয়াতো একো নাথাকে। উচ্চতম ন্যায়ালয়ে যেতিয়া, সৰ্বোচ্চ ন্যায়ালয়ে যেতিয়া ৰায় এটা দিলে, তাকতো আমি সকলোৱে সন্মান কৰোঁ। উচ্চতম ন্যায়ালয়ক আমি সকলোৱে সন্মান কৰোঁ, আৰু যিহেতু আচুক ধৰি বাকী চব দল সংগঠনে স্বাগতম জনাইছে, তাত ক'ব লগাটো একো নাই। আলোচনাৰ মেইন বিন্দুটো উপনিৰ্বাচনহে। কেনেকৈ আমি কাম কৰিম, বুথ পৰ্যায়ত কেনেকৈ যাম, কোনজন মানুহ ক'ত যাব, একদম পুংখানুপুংখভাৱে গোটেই আলোচনাটো আমি আজি কৰিম। BTCতে এই মিত্ৰজোঁট বহাল থাকিব না? এতিয়ালৈতো ভাল আছে দাদা। BTC ইলেকশ্যনত এতিয়া BTC ইলেকশ্যন যেতিয়া আহিব, তেতিয়া কেতিয়া BTC ইলেকশ্যন? 25টো অহাই নাই, 24 চলি আছে এতিয়া। 25 আহিব দিয়ক। মানে এইবিলাক হাইপথেটিকেল প্ৰশ্ন, তাৰ উত্তৰনো কি দিম কওক। এতিয়ালৈ ইলেকশ্যন ডিক্লেয়াৰে হোৱা নাই, 25 অহা নাই। এই 25ৰ কথাটো মই মানে কেনেকৈ ক'ম? 25ত মই থাকিম নে নাথাকিম, আপুনি থাকিব নে নাথাকে, আজিতো কোৱাৰ কোনো প্ৰসংগ নাই। এইটো সোধক যে ইয়াত কি উদ্দেশ্য হ'ব, মুখ্যমন্ত্ৰী আহিব নে নাহিব, কেণ্ডিডেট কেতিয়া ডিক্লেয়াৰ হ'ব। চ' এই গোটেই প্ৰশ্নবোৰ প্ৰাসংগিক। কালি কি হ'ব তাৰ মানে কথাটো সোধক, এবছৰ পিছত কি হ'ব তাৰ কথাটো আজি কৈ কি লাভ আছে, নহয় জানো?